সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভালে। আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰহাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। ওলকচু আমি কাটিম এতিয়া। ওলকচু ডাঙৰ ওলাব ন? এয়া ওলকচু যোৱা বছৰ ৰুইছিলে, এতিয়া বেছি ডাঙৰ নহ'লে ভবাতকৈ 2 কেজি ওজনৰ হৈছে। এইটো ঘৰৰ ওলকচু যিহেতু, সেইবাবে মই আপোনালোকক অলপ দেখালোঁ। এয়া আমাৰ দেউতাই ওলকচুটো নিজেই খান্দিছে আৰু এইটো হ'ল ওলকচু। ওলকচুৰ লগত লোকেল মুৰ্গী দি বনাম। যিহেতু আমাৰ দেউতাই লোকেল মুৰ্গীটো এনেকৈ লৈ আহিলে ঘৰতে ঠিক কাটি কুটি দিব। ল'ৰা ছোৱালীকেইটা লৈ আছে। আৰু যিহেতু আমি ওলকচুটোৰ লগতে খান্দি পিনে বনাম, কচুটো এনেকৈ কাটি লৈ টুকুৰা টুকুৰি কৰি লোৱাৰ পাছত বাকলিটো গুচাই দি চৰিয়া এটাত এচামুচমান নিমখ দি ঠাণ্ডা পানী ঢালি পিনে আধা ঘণ্টা সময় আমি তিয়াই থৈ দিম। তেতিয়া কি হ'ব, ওলকচুটো নধৰে। আপোনালোকে যদি লগতে ওলকচু আনি পিনে বনায়, তেতিয়া এনেকৈ থ'বচোন আধা ঘণ্টা সময়, তেতিয়া বনাই খাব, আপোনালোকৰ ওলকচুটো অলপো নধৰে। কচুখিনি আধা ঘণ্টা সময় থোৱাৰ পাছত আমি এতিয়া কেৰাহী এটাত পানী অলপ গৰম কৰি লৈছোঁ আৰু তাতে আমি কচুখিনি দি দিছোঁ। এতিয়া আমি কচুখিনি বইল কৰি ল'ম ভালকৈ। এয়া আমাৰ কচু বইল কৰা হৈ গ'ল। এতিয়া আমি বনাবৰ কাৰণে এইখিনি মাংস লৈছোঁ, অলপমান আধা মাংস লৈছোঁ আৰু এয়া গোটা জালুক জীৰা পেষ্ট, আদা নহৰু পেষ্ট আৰু লগতে এইটো ভোট জলকীয়াৰ আমি পেষ্ট বনাই লৈছোঁ আৰু এটা 4 খিলা তেজপাত দিছোঁ। আমি এইখিনিৰে ওলকচু বনাম আৰু বাকী আধা মাংসখিনি যিখিনি ৰখিছিলে সেই মাংসখিনি আমি জালুক দি মছলা বনাম। এখন কেৰাহীত আমি তেজপাত 3 খিলা দিছোঁ আৰু পিঁয়াজৰ পেষ্টটো দি অলপ ভাজি ল'লোঁ। তাৰপাছতে আমি জালুক জিৰাৰ পেষ্টটো দি দিছোঁ। আমি জালুক জিৰা পেষ্টটো অলপ ভাজি লোৱাৰ পাছতে আমি ইয়াত আদা নহৰু পেষ্টটো এড কৰিম। আমি আদা নহৰু অলপ বেছিকৈ দিছোঁ, যিহেতু খাবলৈ ভাল হ'ব। আদা নহৰু পেষ্ট আমি ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। আমি এইখিনি ভালকৈ অলপ ভাজি লওঁ। ভাজি লোৱাৰ পাছতে আমি ইয়াতে পিচি লোৱা ভোট জলকীয়াৰ পেষ্টটো দি দিছোঁ। আমি যিহেতু জ্বলা খাম, অলপ জ্বলা হ'লে খাবলৈ ভাল হয়। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু জোখ অনুসৰি হালধি দি দিছোঁ। আমি ইয়াতে এতিয়া মাংসখিনি এড কৰি দিছোঁ। যিহেতু ওলকচুত মাংস আমি কমাই দিছোঁ আৰু এয়া মাংস হৈ গৈছেহি। ঢাকন মাৰি সিজাইছোঁ আৰু আমাৰ যিহেতু বইল কৰা কচুখিনি বহুত ডাঙৰ ডাঙৰ হৈ আছে, আমি এই কচুখিনি চুৰি এখন দি আমি সৰু সৰুকৈ কাটি লৈছোঁ। তেতিয়া লৰাবলৈ আমাৰ সুবিধা হ'ব। আপোনালোকে ওলকচু বইল নকৰাকৈও মাংসৰ লগত বনাই খাব পাৰিব। যিহেতু আমি লগতে ওলকচুটো কাটি লৈছোঁ যে, ধৰাৰ সম্ভাৱনাত আমি ওলকচুটো বইল কৰি লৈছোঁ। বইল কৰি ল'লে সোনকালেও হয় আৰু সহজ হৈ যায় বনাবলৈ। আমাৰ এয়া হৈ গ'ল কাটা। আমি এতিয়া মাংসখিনি হৈ গৈছে, যিহেতু তেল এৰিছে মাংসই। আমি ইয়াত অলপমান পানী এড কৰিছোঁ। অলপ জুলীয়া হৈ থাকিলে মছলাটো বইল কৰা ওলকচুৰ ভিতৰত সোমাই যাব তেতিয়া মছলাখিনি। আমি সেইবাবে অকণমান জুলীয়াকৈ ৰাখি ইয়াতে আমি বইল কৰা কচুখিনি গোটেইখিনি এড কৰি দিম আৰু কচুখিনি দিয়াৰ পাছত আমি অলপ ভাজি ল'ম ভালকৈ। এয়া আমি বইল কৰা কচু দি দিছোঁ। এয়া আমাৰ লোকেল চিকেন আৰু ওলকচু, যিহেতু লোকেল ওলকচুৱে হৈ গ'ল। আৰু এয়া আমাৰ বাকী থকা মাংসখিনি আমাৰ বৌয়ে বনাইছে। যিহেতু বহুত চিম্পুলকৈ বনাইছে, দেখুৱাও নহ'লে, যিহেতু মই ওলকচু বনাই থকাৰ বাবে দেখাব নহ'লে। বৌয়ে বনাইছে, অকণমান ৰেচিপি হিচাপে দিয়া নাই, দেখাই দিলোঁ আপোনালোক। আৰু এয়া আমাৰ ওলকচুখিনি ভাজি হৈ গৈছেহি। এতিয়া আমি ইয়াত জোখ অনুসৰি পানী এড কৰি দিছোঁ আৰু এই পানী এড কৰাৰ পাছত আমি অলপ ভালকৈ উতলাই ল'ম। তাৰপাছত আমাৰ ওলকচু ৰেডি হৈ যাব আৰু আমাৰ এয়া ওলকচু হৈ গ'ল। এতিয়া আমি ওলকচু আৰু মাংস দি খাম সকলোৱে। আপোনালোকে এনেকৈ বনাই খাবচোন, খাবলৈ বহুত সোৱাদ হৈছে।
খাবচোন। আমাৰ ওলকচু তৰকাৰী ৰেডি হৈ গ'ল। এয়া আমাৰ ওলকচু হৈ গ'ল। খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকে এনেকৈ খাবচোন। আৰু যিহেতু আমাৰ ঘৰৰ ওলকচু হয়, খাবলৈ বেছিকৈ ভালেই পাইছোঁ আমি খাবলৈ, ঘৰৰ যিহেতু। আৰু এয়া চিকেন জালুকীয়া বৈ বনোৱা। আৰু আমাৰ এয়া ভাত ৰেডি হৈ গ'ল। আমি